নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'ত আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বেংক অফ হিন্দুস্তান কেতিয়া স্থাপিত হৈছিল? অপশ্যন দিয়া হৈছে অপশ্যন এ 1770 চনত, অপশ্যন বি 1890 চনত, অপশ্যন চি 1940 চনত আৰু অপশ্যন ডি 1799 চনত। বন্ধুসকল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ 1770 চনত। নেক্সট প্ৰশ্নটো হৈছে ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দিয়া হৈছে অপশ্যন এ ৰাজা ৰামমোহন ৰায়, অপশ্যন বি স্বামী বিবেকানন্দ, অপশ্যন চি কেশৱ চন্দ্ৰ সেন, অপশ্যন ডি ৰামকৃষ্ণ পৰমহংস। বন্ধুসকল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি স্বামী বিবেকানন্দ। নেক্সট প্ৰশ্নটো হৈছে ইংৰাজী ভাষাত সৰ্বাধিক ব্যৱহৃত শব্দটো কি? অপশ্যন দিয়া হৈছে অপশ্যন এ দি, অপশ্যন বি ইজ, অপশ্যন চি ৱাজ আৰু অপশ্যন ডি আৰ। বন্ধুসকল এই প্ৰশ্নটোৰ উত্তৰ জানিলে তলত কমেণ্ট কৰি জনাব। নেক্সট প্ৰশ্নটো হৈছে বাতৰি কাকত প্ৰচলন হোৱা প্ৰথম দেশ কোনখন? অপশ্যন দিয়া হৈছে অপশ্যন এ ভাৰত, অপশ্যন বি ইটালী, অপশ্যন চি চীন আৰু অপশ্যন ডি বাংলাদেশ। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি চীন। নেক্সট প্ৰশ্নটো হৈছে টিভিৰ আৱিষ্কাৰক কোন? অপশ্যন দিয়া হৈছে অপশ্যন এ চাৰ্লছ জেভিয়াৰ, অপশ্যন বি মাৰ্কনি আৰু অপশ্যন চি জন ডেয়ট। বন্ধুসকল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি জন ডেয়ট। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।